নমস্কাৰ বন্ধুসকল, মই ধৰ্মগুৰু সকলোকে স্বাগতম জনাইছোঁ। মোৰ ইউটিউব চেনেল অন্য যাত্ৰা আন্তি ভিজনলৈ এইফালে আছে। মোৰ পিছফালে মস্ত আকাৰ এখন বিশাল স্ক্ৰীণ আৰু এই ষ্টেজটোত এইটো ষ্টেজত আজি পাপন দাৰ শ্ব' হ'ব আৰু 3 তাৰিখলৈ CM ছাৰৰ মিটিং আছে। আৰু মানে পিছত কি হয় নাজানো, আমি উঠিবলৈ পাম নাপাম নাজানো, সেইটো কাৰণে আজি ইয়াৰ পৰা ষ্টাৰ্টিং কৰিছোঁ। ভিডিঅ'টো আপোনালোকক দেখাইছোঁ আৰু গোটেই পেণ্ডেলটো বাকীখিনি দেখাম। ভিতৰত ৰেষ্ট ৰুম বনাইছে, বৰ ধুনীয়া ধুনীয়া বনাইছে। ভিতৰতে লেট্ৰিন বাথৰুম বনাইছে, ধুনীয়াকৈ AC লগাই দিছে। আৰু এই পেণ্ডেলটো আপোনালোকক একদম ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ দিয়ক, একবাৰ ধুনীয়াকৈ দেখাই দিছোঁ। মোৰ পিছফালে মস্ত ডাঙৰ পেণ্ডেল, এইফালৰ পৰা সোমাব পাৰি, সিফালৰ পৰা ওলাব পাৰি। এইফালৰ পৰাও সেইফালে এটা ৰাস্তা বনাই দিছে, এইটো ৰাস্তাৰ নিচিনা। এইফালে যিটো আছে এনেকৈ বনাই দিছে, এনেকৈ যাব, এনেকৈ আহিব। ইফালেও তেনেকৈ আছে ছেইম। আৰু আমি পিছত পাম নেপাম ঠিক নাইতো। এইফালে মোৰ বন্ধুটো মোৰ লগত আছেই। আমি আছোঁ এতিয়া আহি লৈছোঁ আৰু চাই লৈছোঁ। চবকে গুড মৰ্ণিং জনাইছোঁ। এতিয়া ভালকৈ আজি গুড মৰ্ণিংটো জনাই দিছোঁ। যিমান ডাঙৰ পেণ্ডেল দেখিছে, গোটেই পেণ্ডেলটোত একদম যিমান যি চাউণ্ড ছিষ্টেম হ'ব, চব গোটেই চাউণ্ডটো ইয়াৰ পৰা কণ্ট্ৰল হ'ব। চাউণ্ড ইঞ্জিনিয়াৰ ইয়াত থাকিব চব ইয়াৰ পৰা কণ্ট্ৰল হ'ব। গোটেইখিনি একদম ইয়াৰ পৰা কণ্ট্ৰল হ'ব। একদম এনেকৈ বিশাল মস্তি লাগিব চাই। সকলোৱে চাব, ৰাতি প্ৰগ্ৰেমটো দেখাম, চবকে মজা আছে। অসম গেছ কোম্পানী প্ৰতিষ্ঠা হোৱাৰ পৰা আজিলৈকে যিমানখিনি মানুহে তেওঁলোকৰ নিজৰ কৰ্ম অৱদান আগবঢ়ালে অসম গেছ কোম্পানীৰ কাৰণে, গোটেই জীৱন উচৰ্গা কৰিলে বুলিয়ে ক'ব লাগিব। তেখেতসকলক আজি সেই মহান ব্যক্তিসকল যিসকল স্বৰ্গগামী হৈছে, তেখেতলোকক আমি শ্ৰদ্ধা আৰু ভক্তি জনাইছোঁ। আৰু যিসকল বৰ্তমান আছে, তেখেতলোকক মাতি আনি আজি সম্বৰ্ধনা জনাব, ধুনীয়াকৈ সসন্মানে সম্বৰ্ধনা জনোৱা হ'ব। গতিকে সেই পৰ্বটো এতিয়া হ'ব লাহেকৈ, আপোনালোকক দেখাম কেনেকৈ সম্বৰ্ধনা কৰে। আৰু তাৰপিছত ৰাতিলৈ আপোনাৰ প্ৰগ্ৰেম আছে, পাপন দাৰ প্ৰগ্ৰেম। আৰু পাপন দাৰ গোটেই শ্ব'টো যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। গতিকে চাই দিব ভিডিঅ'টো, চাই ভাল পাব বুলি আশা কৰিলোঁ। মোৰ লগত ছাৰজন আছে, আৰু ছাৰজনৰ ভাগ্য ইমানেই ভাল। কি পালে কৈ দিয়ক, কি জয়ন্তী পাইছে? মই চিলভাৰ জয়ন্তী, সোণালী জয়ন্তী আৰু লগতে হীৰক জয়ন্তী 3টা জুবিলি পাইছে। আৰু 3টা জুবিলি নিজৰ কৰ্মৰ জীৱনত পাবলৈ মানুহে সৌভাগ্য হ'ব লাগিব। ছাৰৰ ভাগ্যখন বহুত ভালেই। আৰু আমাৰ যিজন MD ছাৰ আছে, মেনেজিং ডাইৰেক্টৰ ছাৰ, তেখেতৰ সৌভাগ্য বহুত ভাল। কাৰণ বহুতো বিশিষ্ট গণ্যমান্য ব্যক্তি আহিছে, পৰিচালক সঞ্চালক হিচাপে কাম কৰি গৈছে, কিন্তু তেখেতসকলে পোৱা নাই। কিন্তু ছাৰৰ কৰ্মৰ জীৱনত পাইছে, সেইটো এটা বহুত ডাঙৰ কথা। চাওক ভিতৰৰ ৰুম, ভিতৰত প্ৰৱেশ কৰি আহিছোঁ এতিয়া। আৰু এইফালে ৰুম বনাইছে, একদম হাই ফাই ৰুম, VIP ৰুম, পুৰা VIP ৰুম বনাইছে। ৰেষ্ট ল'ব। এইফালে AC ফিটিং কৰিছে, AC ফেন। এইফালে বাথৰুম, বাথৰুম এইফালে একদম ইয়াত চব আছে, টয়লেট চব আছে। এইবিলাক এনেকৈ দেখাই দিছোঁ আপোনালোকক। আৰু বনাইছে বহুত তেনেকুৱা। মইতো জীৱনত ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকুৱা ইমান VIP ৰুম, আৰু দেখা নাই আগতে। এইটো এটা VIP ৰুম, এইটো দাদা এইটো এটা ৰুম ন, ডাইনিং ৰুম। চাওক এইফালে বন্ধ কৰিছে বাৰু, এখন বন্ধ কৰি থোৱা আছে। এইটো এটা ৰুম, ধুনীয়া ৰুম এটা আছে। AC ইয়াতো ফিটিং কৰিছে যে, এইফালে AC তাতো ফিটিং কৰা আছে। আৰু এইফালে ওপৰলৈ উঠি যোৱা, এইফালে ওপৰলৈ যাম। कैसा लगा बोलो? बढ़िया आपको कैसा लग रहा है? मेरे को तो बहुत अच्छा लग रहा है, क्योंकि जिंदगी में पहली बार मेरे को मिल रहा है मौका, मेरे को भी नहीं मिला है। ये भी बहुत दूर कहाँ से आया? कैलिफोर्निया से, इतना दूर से यहाँ पे आया। देखो कांग्रेस यार बहुत हेल्प किया है। ऐसा दोस्त होना चाहिए हमेशा। কেনেকুৱা ইমান দিনে ফটো চটো উঠাই আছা, কিবা কিবি কৰি আছা, কেনেকুৱা কোৱা? ভাল লাগিছে। এইফালে বন্ধু আহে পিনে কেনেকুৱা কোৱা? ভাল লাগিছে ন? ইয়াততো বহুত পোৱালি বা হ'লেও মানে
নগৈ আৰু ন কিন্তু ইমান দিনৰ পৰা ইমান কষ্ট কৰি আছে ন আজি লাষ্ট মমেণ্টত প্ৰস্তুত কৰি আৰু এদিন প্ৰগ্ৰেম এটা আছে 3 তাৰিখে এইটো বেলেগ কথা কিন্তু পাপন দাৰ ওচৰতো আজি আপোনালোকক দেখাই ধুনীয়া গোটেই প্ৰগ্ৰেমটো চাওঁ এইটো ষ্টেজতে হ'ব পাপন দাৰ শ্ব' কেনেকুৱা লাগিছে ভাল লাগিছে বঢ়িয়া ন বহুত ভাল লাগিছে চব এনেই 8:30 দিছিলে নাই 9টা বাজিব 9টামান বাজিব ন 9টা বাজিব ইয়াৰো ডিউটিটো মোৰ 10টাত শেষ হৈ যাব 10টা বজাৰ পিছত মোৰ টেনশ্যন নাই 10টা বজাৰ পিছত ই আকৌ মই একেলগত থাকিম এতিয়া মানে অকণমান দেৰি ইয়াক এৰি দিম তাৰমানে ইয়াত ডিউটি আছে মই ষ্টেজৰ ফালে যাম আৰু তাৰপিছত আমি পুৰা ফুৰ্তি তাৰপিছত আমি আজি ফুৰ্তি একদম তামাম কৰিব লাগিব কাৰণ কেলৈ আজি ইমান দিনৰ পৰা সকলোখিনি ভিডিঅ' দেখাই আছোঁ চবেই দেখি লগতে মানে কি হৈছে আজি 2 বছৰমানৰ পৰা একো প্ৰগ্ৰেমেই হোৱা নাই কাৰণ লকডাউন আন্দোলন ধেৰ কিবা কিবি মুঠতে একোৱে হোৱা নাই মানে বহুত দিনৰ মূৰত ইমান ডাঙৰ প্ৰগ্ৰেম এটা হৈছে গতিকে আমি মানে ফূৰ্তি কৰিবই লাগিব তো ফাইনেলি আমাৰ মাজত পাপন দা উপস্থিত হ'লহি আৰু পাপন দা প্ৰগ্ৰেম আমাক দেখাই আছোঁ চাই থাকক আপোনালোকে মই আগলৈ গৈ আছোঁ আকৌ আপোনাক দেখাই আছোঁ ধুনীয়াকৈ পাপন দা যিহেতু পাই গ'লি আমাৰ ষ্টেজৰ ওচৰত চাই থাকক কোম্পানী কাম কৰিছিলোঁ সেই কোম্পানীটো চাহত আহিছে ইয়ে মেৰা চাহ ये भी चाह रहे और ये भी चाह रहे बस है बस मेन बस ये था भैया जैसा है और ये भी है कहाँ भाग गया पांडे साहब अरे कहाँ भाग गया यार पांडे अरे देख क्या नाम बताइए आप राजशेखर पांडे रास्ते का कहाँ से हो तो मैं लखनऊ ये भी भाईटी है हम लोग का कहाँ से बिलोंग करता है जावा यूपी या और यहाँ वहाँ से यहाँ पे पापन का शो देखने के लिए आया है ये बहुत बड़ा बात है पापन का शो देखने के लिए आया है ये पूरा देख ही रहा है आप लोग को मैं सुबह से दिखाई रहा हूँ तो আপোনালোকে চাই থাকিব আৰু মই দেখাই আছোঁ আপোনালোকক সকলোকে আৰু একদম মানুহ পূৰা মানুহ কেনেকুৱা ভৰ্তি দিছে পূৰা মানুহ আৰু অলপ দেৰি পিছত মই ষ্টেজৰ ফালে যাম और पूरा डांस करने वाला है ना पूरा डांस करने वाला है हिला के रखना पड़ेगा लेकिन पूरा हिला के रखना पड़ेगा पापन इज द बेस्ट और मैं दिखाते रहूँगा आप लोग देखते रहिए लाइक कमेंट शेयर सब्सक्राइब यार ऑफ कोर्स ये दोस्त ने मेरे को बोल दिया यार मेरे चैनल को थोड़ा लाइक कमेंट शेयर एंड सब्सक्राइब तो कर दो यार आईटी को फुल सपोर्ट करो फुल सपोर्ट करो यार धर्म सपोर्ट फॉर धर्म थोड़ा कर देने से भी होगा और नहीं चाहिए इतना प्यार आप देते रहिए बस प्यार आप देते रहिए तो आगे मैं बता रहूँगा इसके आईडी को हम लोग दिल्ली में भी फेमस करेगा दिल्ली से बोलेगा सब सब्सक्राइब करें तो मैं दिल्ली में भी जाके वीडियो बनाता ये बात है ना ये बात हुआ यार ये बात हुआ तमाम प्रग्रेम हुआ से पूरा मानुह भर्ती एफाले आमी पूरा गोटे आहि आছো
सर ये सर मेरे को हेल्प किया, थोड़ा हेल्प किया है, थोड़ा साथ थोड़ा हेल्प किया मेरे को। थैंक यू मेरे छोटा भाई।